পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। আজি পুৱাৰ প্ৰথমটো খবৰ হুচাই কৰেগুৰি নিউ এলপি স্কুলত পুৱা 8 বজাত পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি ইয়াৰে প্ৰধান শিক্ষক ৰফিকুদ্দিন ছাৰে ছাত্ৰ-ছাত্ৰীক স্বাধীনতা দিৱস উপলক্ষে কিছু মন্তব্য আগবঢ়াই তেখেতে আৰু এই তিনিদিনীয়া কাৰ্যসূচীৰ ভিতৰত আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আৰ্ট কম্পিটিশ্যন, কুইজ কম্পিটিশ্যন আৰু ৰচনা প্ৰতিযোগিতা পাতিছিল। আৰু সেই প্ৰতিযোগিতাসমূহত যিসকল ছাত্ৰ-ছাত্ৰীয়ে অৰ্হতা অৰ্জন কৰিছে সেইসকলক আজিৰ দিনটোত লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰধান শিক্ষকে নিজে চকলেট বিতৰণ কৰি ছাত্ৰ-ছাত্ৰীক উৎসাহ যোগায়। ৭৬তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰে। কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা বিতৰণ কৰে আৰু একোখনকৈ মানপত্ৰ প্ৰদান কৰে। মানপত্ৰ আগবঢ়াই বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰফিকুদ্দিন ছাৰে, শিক্ষক উবাইদুৰ ৰহমান, সভাপতি ইমতাজ আলী, স্থানীয় উদীয়মান যুৱক ছালেহ আহমেদ মজুমদাৰৰ লগতে সমাজ সেৱক আব্দুল গনি চাহেবো উপস্থিত থাকে। আজিৰ প্ৰথমটো খবৰ ইমানেই। জয় আই অসম।